সেৱা উৎপত্তি বন্ধুসকল আজি আপোনালোকৰ ভিডিঅ'টিলৈ নতুন স্বাগতম জনাইছোঁ যে আপোনালোকে আজি গম পাইছে যে আমাৰ তিৱা ছাত্ৰ সন্থা সমিতিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু গোগামুখ অঞ্চল সমিতিৰ সহযোগত অষ্টম বাৰ্ষিক পিছাত পিছু ব্ৰহ্মাচী 3 নং চিমেণ্ট চাপৰিৰ পৰা গোগামুখলৈ আমাৰ বোৱাৰী নৃত্য অংশগ্ৰহণ কৰিবলৈ গৈ আছে। আজি এই ভিডিঅ'টিলৈ সকলোখিনি ভিডিঅ' আপোনালোকৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম আৰু মই ইয়াতে এটা কথা কওঁ যে ভিডিঅ'টি যদি কোনোবাই নতুনকৈ যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল স্ক্ৰিপ্টটো বজাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো যিমান পাৰোঁ মই আপোনালোকৰ ভিডিঅ'টিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। এই আমাৰ চব ৰেডি হৈ গ'ল, এইফালে মা ভণ্টি ওলালে, এইফালে আমাৰ বেগ লৈ হৈ গ'ল ইয়াত 2 দিনমান থাকিব লাগিব আৰু এইফালে পাপা এইফালে আছে দৰ্জা চব বন্ধ কৰিব এতিয়া। এইটো মই আৰু আপোনালোকৰ জৰিয়তে গোটেইখিনি ভিডিঅ'টো আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। এইবিলাক দাদা আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আমাৰ গাড়ী আহি গ'ল, এইখন টমটম গাড়ী। ইয়াত আছে আমাৰ নাচনী খৰলা মানে হ'ল ছোৱালী দেই, আমাৰ এইবিলাক খৰলা বোলে লালু মা খৰলা বোলে ছোৱালী আৰু পান্থৰ মানে হৈছে ল'ৰা বা পুৰুষ বুলি কয়। এইটো আমাৰ এখন টমটম ইয়াত আছে আৰু এখন ইয়াত আছে। কিবা এটা কৈ দিয়ক। হাই হেল্ল' আৰু এখন আছে আগত। কিবা এটা কৈ দিয়ক। ক'ত গৈ আছো? অঁ এখন গ'ল আৰু এইখন আছে আৰু এইখন আছে। বল বন্ধু বান্ধৱ আহি পালোঁ। এতিয়া আমি ষ্টেচন, এয়া আমাৰ ষ্টেচন আহি পালোঁ। এয়া ঢোল চোল নমাব লাগিব, নমাই ৰাখ চব। বিচৰ দি দিবা। ক'লে যায় বল হ'ল। আমি গোগামুখ যাওঁ, প্ৰগ্ৰাম আছে আবাৰ। এডমিশ্যন নিজৰ স্কুলত ল'লোঁ। অঁ তুমি ক'ত ল'লা? এই ক'ত ল'লি? অঁ এই আমাৰ ষ্টেচন আহি পালোঁ। বৰ্তমান 7:12 হৈ আছে, আহি পাব 7:30 মানত।